আজিৰ ভিডিঅ'টো অলপ বেলেগ। ক'ৰ পৰা আৰম্ভ কৰি আচলতে ক'ত শেষ কৰিম মই বিশেষ ভাবি পোৱা নাই, কিন্তু কিছুমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি আগবাঢ়িছোঁ। ইতিমধ্যে ভিডিঅ'টোৰ টাইটেল বা থাম্বনেইল দেখি আপোনালোকে গম পাইছে, আমাৰ বৰদেউতা, আমি বৰ্তা বুলি কওঁ, ডাঙৰ বৰ্তাক আমি হেৰুৱাইছোঁ। আজি তেওঁৰ চতুৰ্থা। আজিৰ পৰা প্ৰায় 4 দিন আগত আমাৰ বৰ্তা প্ৰফুল্ল কুমাৰ ঠাকুৰে আমাক সকলোকে এৰি পৰলোকলৈ গমন কৰিলে। তেখেতৰ মৃত্যু হ'ল। মৃত্যুৰ সময়ত বৰ্তাই বৰমা, 3জন পুত্ৰ, বোৱাৰী, নাতি, নাতিনী, নাতি বোৱাৰী, আজু নাতি এই সকলোকে এৰি থৈ, লগতে ভাই, ভাই বোৱাৰী, ভতিজা এই সকলোখিনিকে এৰি থৈ গুচি গ'ল। পৰিয়ালত এনেকুৱা এটা খবৰ আহিলে গোটেই পৰিৱেশটো সকলো ঘৰবিলাকতে কেনেকুৱা হৈ পৰে আপোনালোকে অনুভৱ চাগে কৰিব পাৰিছে। আজি চতুৰ্থৰ কামসমূহ কৰিবলৈ আগবঢ়া হৈছে। ইতিমধ্যে মাহঁত ৰাতিপুৱাই ওলাই ঘৰৰ পৰা গৈছে। আমি অলপ দূৰত থাকোঁ, বৰ্তাহঁতৰ ঘৰৰ পৰা অলপ দূৰত থাকোঁ আমি, কিন্তু মই যাব পৰা নাই, কিছুমান বিশেষ কাৰণত ঘৰতে আছোঁ আৰু বহুত কিছুমান কথা মনলৈ আহি আছে। সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰোঁ, মনটো কিছু পাতল লাগিব। এই যে ফটোখন দেখিছে, ধুনীয়া ডেকাজন, এইজনেই আমাৰ বৰ্তা প্ৰফুল্ল কুমাৰ ঠাকুৰ। তেখেতৰ এইখন ডেকা কালৰ ফটো। নিজৰ মাক দেউতাক আৰু 5জন ককাই ভাই, লগতে এগৰাকী ভগ্নীও আছিল তেখেতৰ। টোটেল 6জন ল'ৰা ছোৱালী আছিল তেওঁলোকৰ। আৰু আমাৰ ককাই পূজা সেৱা কৰি পৰিয়ালটো পোহপাল দিছিল আৰু দেউতাহঁতে অতি কম বয়সতে নিজৰ মাতৃকো হেৰুৱাইছিল। আৰ্থিকভাৱে বিশেষ টনকিয়াল নাছিল যদিও বহুত কষ্টৰে পঢ়া শুনা কৰি এটা চাকৰি লৈ বৰ্তাই নিজৰ ভাই ভনীকেইটাক পোহপাল দিয়াত যথেষ্ট অৰিহণা আচলতে তেওঁৰ আছে। যথেষ্ট কষ্ট ত্যাগৰ মাজেৰে তেওঁ ভাই ভনীকেইটাকো সমানে আগুৱাই নিছিল। আজি আমি যেনেকুৱা ষ্টেটলৈকে আহি পাইছোঁ, যেনেকুৱা এটা পৰিৱেশত আজি আমি থাকিব পাৰিছোঁ, তাত আচলতে বৰ্তাৰ যথেষ্ট অৰিহণা আছে। মোৰ দেউতাক ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়াইছিল, সকলো খা খৰচ দি। তেনেধৰণে গোটেইকেইটা ভাই ভনীকে তেওঁ বিয়া বাৰুৰ পৰা ধৰি গোটেইখিনি দায়িত্ব লৈ বহুতখিনিয়ে তেওঁ লাইফত কৰিছে। বৰ্তাই চাকৰি কৰিছিল হেল্থ ডিপাৰ্টমেণ্টত, ডিষ্ট্ৰিক্ট মেলেৰিয়া অফিচাৰ আছিল তেওঁ। ডিষ্ট্ৰিক্ট মেলেৰিয়া অফিচাৰ হৈ ৰিটায়াৰ হৈছিল। জীৱনটো বৰ সহজ নাছিল বৰ্তাৰ কাৰণে। আগতেই কৈছোঁ, মাতৃক সৰুতে হেৰুৱাইছিল আৰু আৰ্থিক অৱস্থাও টনকিয়াল নাছিল। হ'লেও তেওঁ এই ভাই ভনীকেইটাৰ দায়িত্ব লৈ প্ৰতিটো ঘাট প্ৰতিঘাত লাইফত কেনেদৰে পাৰ কৰি গ'ল, সেয়া আচলতে আজি মই দুখৰ কথাবোৰ ইমান নকওঁ বুলি ভাবিছোঁ, যিহেতু আমাৰ দুখৰ পৰিৱেশ এটাই চলি আছে। আজি কিছু তেওঁৰ ভাল লগা কথা অলপ শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। যিমানে লাইফত যিয়ে নাহক, তেওঁৰ মুখত সদায় মিঠা হাঁহিটো লাগি আছিল। নামটো যিদৰে তেওঁৰ প্ৰফুল্ল দিছিল, তেওঁৰ মনটো সদায় প্ৰফুল্ল হৈয়ে আছিল। সকলো বাধা বিঘিনি তেওঁ মুখৰ হাঁহিটো লৈহে তেনেকেই পাৰ কৰিছিল। আৰু ইমান এজন পজিটিভ মানুহ, কেতিয়াও তেওঁৰ মুখত কাৰো অপকাৰ বা কিবাটোতো দূৰৰে কথা, কাৰো কথা তেওঁ অকণমান তই কিয় এনেকৈ ধৰণেও কাকো আচলতে কৈয়ে নাপালে। ইমান মৰমীয়াল এজন মানুহ। আৰু আমি বিশেষটো তেনেকৈ পোৱা নাই। মাজে মাজে গৈছিলোঁ বৰ্তাৰ ঘৰলৈ, তেওঁলোকো আহিছিল যেতিয়ালৈকে পাৰি আছিল। আজিৰ পৰা প্ৰায় 5-6 বছৰ আগলৈকে বৰ্তাই নিজে চলা ফিৰা কৰি বহুত তেওঁ ঘূৰিয়ে ফুৰে, ঘৰত বহি থকা টাইপৰ মানুহ নাছিলেই। আৰু চাকৰিৰ পৰা অব্যাহতি লোৱাৰ পাছত তেওঁ পেঞ্চনাৰ সন্থাৰো দায়িত্ব আছিলে, কিছু দায়িত্ব তেওঁৰ। আৰু সেই পেঞ্চনাৰ সন্থাৰ পৰাও তেওঁ লাষ্টত ৰিটায়াৰ হৈছিল। এটা সুদীৰ্ঘ জীৱন তেওঁ পাইছিলে। মৃত্যুৰ সময়ত তেখেতৰ বয়স 93+, 93তকৈও বেছি হ'ব তেওঁৰ বয়স। প্ৰপাৰ বয়স আমি আচলতে ইমান নাজানো, কিন্তু 93+এই তেওঁ হ'ব। ইমান এটা আজিৰ দিনত ইমান এটা জীৱন পোৱাটো বৰ এটা সৰু কথা নহয়। আৰু তেখেতৰ কথা ক'বলৈ গ'লে একোৱে বেমাৰ নাই, বাৰ্ধক্যজনিত কাৰণত তেখেতৰ মৃত্যু হ'ল।
তেওঁৰ মৃত্যুলৈকে কোনো প্ৰেছাৰ, চুগাৰ বা বেলেগ কিবা ধৰণৰ একোৱেই বেমাৰ নাই, অতি সুস্থ মানুহ আছিল। গতিকে আমি আৰু কেইবছৰমান তেখেত থাকক বুলি আশা কৰিছিলোঁ। বাৰু যিয়ে নহওক, আৰু এতিয়া তেওঁৰ খোৱা কথালৈ আহোঁ। আজিকালিৰ মানুহ আমি ইমান কনচিয়াছ, এইটো খালে চুগাৰ হ'ব নেকি, এইটো খালে প্ৰেছাৰ হ'ব নেকি, বা এনি টাইম বেমাৰৰ ডিছকাশ্যন কিবা কিবি। তেওঁৰ এইবিলাক একোৱেই নাছিল। চাহকাপত 3 চামুচ চেনি দিলেহে তেওঁ চাহকাপ খাই ভাল পাইছিল। যেতিয়া 2 চামুচ চেনি দিয়ে তেতিয়াও তেওঁ মিঠাটো অকণ কমেই পায়, আৰু অকণমান খুজি লৈ বৰ ধুনীয়া হৈছে দেই চাহকাপ, এনেকৈ। আৰু যোনে যিয়ে বনাই দিয়ে, লাগিলে নিমখ তাত কমেই হওক বা বিশেষ টেষ্ট নহওক খানাটোৰ, হ'লেও তেওঁ বৰ আগ্ৰহেৰে বৰ ধুনীয়া হৈছে, বৰ ধুনীয়া বনাইছা। ইমান সন্তোষী এজন মানুহ, মানে তেওঁৰ কথাবিলাক ভাবি মনটো ভাল লাগি গৈছে মোৰ। সেইকাৰণে কথাখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আগতে আমি কোৱাৰ্টাৰত আছিলোঁ, এগ্ৰিকালচাৰ কেম্পাছত। তাত মানে পৰিৱেশটো একেবাৰে ঠাণ্ডা, আৰু গছ-গছনি যিহেতু গোটেই চবফালে লগাই থোৱা আছে, চৰাই-চিৰিকটিবিলাকেও মাতি থাকে, এখনো গাড়ীৰ আৱাজ নাই, একে শান্তিময় পৰিৱেশ। বৰ্তা যেতিয়া আমাৰ কোৱাৰ্টাৰত থাকাকৈ আহে কেইদিনমান, মায়ে ধুনীয়াকৈ সকলোখিনি যতনাই দিয়ে, আৰু তেওঁ লিখা মেলাও কৰিছিল। কেতিয়াবা বহুত, আমাৰ ঘৰত যেইবাৰে আহিছে তেওঁ এটা এটা পয়েম লিখিছিলে, আৰু তেনেকৈ পঢ়িও শুনাই আমাক বৰ ধুনীয়াকৈ। তেওঁ লিখি মেলি কয়, তোমালোকৰ ইয়াত আহি মই বৰ শান্তি পাওঁ, বুজিছানে, এইটো শুনাচোন। এজন অফিচাৰ আছিল যদিও তেওঁ অফিচাৰ এজনৰ নিচিনা জীৱন কটোৱা নাছিলে। অতি সহজ সৰল এটা জীৱন তেওঁ পাৰ কৰিলে মুখৰ সেই হাঁহিটোৰ সৈতে। গতিকে তেওঁৰ লাইফটো বিৰাটেই ধুনীয়াকৈ পাৰ হ'ল। আৰু আজিকালিৰ দিনত 93+ বয়স পোৱাটো বহুতেই ডাঙৰ কথা। জীৱনৰ যিখিনি তেওঁ কৰিলে, পুত্ৰ, বোৱাৰী, নাতি, নাতিনী, সকলোৰে নাতিনী, ৰিচেণ্টলি এজন নাতিৰো বিয়া হৈ গ'ল দুমাহমান আগত। আৰু আজো নাতি, সকলোকে দেখি সকলো দায়িত্ব সামৰি ধুনীয়াকৈ তেওঁ গৈছে। য'তে আছে তেওঁ সুখত থাকক সদায়, সেইটোৱে বিচাৰোঁ। সেই মিঠা হাঁহিটো মনত পৰি থাকে। আৰু কথাখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আজিকালিৰ দিনবোৰ আচলতে ইমান কমপ্লেক্স হৈ গৈছে। আমি ইমান ষ্ট্ৰেছ লওঁ সৰু সৰু কথাতে, এওঁ তেনেকৈ কিয় কৰিলে, এওঁ মোৰ লগত এইটো কিয় কৰিলে, এইটো কিয় এনেকৈ ক'লে, ইমান মানে দুখ লওঁ, টেনশ্যন লওঁ। এইবোৰ লৈ আচলতে একো নাই। যোনে যি কৰিব, তেওঁলোকৰ কৰ্মফল চবৰ নিজৰ নিজৰ কপালত এড হৈ গৈ থাকিব। আৰু আমি মুখত এটা হাঁহি লৈ যিমান ইজিলি লাইফটো পাৰ কৰিবলৈ চেষ্টা কৰিম, সিমান তেনেকৈ আচলতে পাৰ হ'ব। বৰ্তাৰ পৰা শিকিব লগা বহুতেই কথা আছে। এইখিনি আজিৰ দিনত ইমান এটা পজিটিভ মন লৈ আগবাঢ়ি যোৱাটো বহুত ডাঙৰ কথা। তেওঁৰ যদি আমি 1%ও হ'বলৈ চেষ্টা কৰোঁ, আমাৰ লাইফটো বহুতেই ইজি হ'ব। গতিকে কিমান ভিডিঅ'টো দীঘল হৈ গৈছে, কি হৈছে মই ভাবিয়ে পোৱা নাই, কিন্তু এইখিনি আছিলে মোৰ ক'বলগীয়া। আশা কৰোঁ আপোনালোকে ভাল পালে। যদি ভাল পালে লাইক কৰি দিব, কমেণ্টো কৰিব পাৰে। ইয়াতে সামৰিছোঁ দিয়ক।